হেল্ল' আহক আজি আমি নোটছৰ বিষয়ে জানি লওঁ নোটছ মিউজিকেল নোটছ মানে কি মিউজিকেল নোটছ মানে হ'ল যিবোৰ চিম্বলৰ দ্বাৰা মিউজিকেল সাউণ্ডবোৰৰ সুৰ আৰু সময় বুজোৱা হয় সেইবোৰে হৈছে নোটছ বিভিন্ন প্ৰকাৰৰ হয় যেনে কেতিয়াবা এনেকৈ থাকিব এইটো ৰাউণ্ড নহয় কিন্তু অভেল শ্বেপৰ হয় কেতিয়াবা আকৌ অভেল শ্বেপটোৱে থাকে তাৰ লগত এনেকৈ এটা আঁচ দিয়া থাকে কেতিয়াবা আকৌ এই অভেল শ্বেপটো থাকি পেলাই এইটো ডাৰ্ক হৈ থাকে এইটো ডাৰ্ক হৈ পেলাই এইটো লগত লাগি থাকে আকৌ কেতিয়াবা এইটো ডাৰ্কে হৈ থাকিব এইটো লগ লাগি পেলাই এনেকৈ কাৰ্ভ লাইন এটা লগত লাগি যাব কেতিয়াবা কাৰ্ভ লাইন দুটা থাকিব পাৰে কেতিয়াবা বা তিনিটা থাকিব পাৰে এনেকৈও থাকিব পাৰে এইখিনি হৈছে মিউজিকেল নোটছ এই মিউজিকেল নোটছৰ দ্বাৰাই আমাৰ মিউজিকেল সাউণ্ডৰ সময় আৰু সুৰ বুজোৱা হয় এতিয়া মিউজিকেল সাউণ্ডবিলাকৰ এটা নোটৰ এনেকৈ আমি তিনিটা পাৰ্ট কৰিব পাৰোঁ এটা নোট কেনেকুৱা হয় এটা নোটৰ এনেকুৱা থাকে লগত এইটো আৰু লগত এটা কাৰ্ভ লাইন এই কাৰ্ভ লাইনটো এই তিনিটা পাৰ্ট লগ লাগি পেলাই এই তিনিটা পাৰ্ট লগ লাগি হৈ গৈ এটা নোটছ যেনে এইটো আমি কওঁ এই পাৰ্টটো কওঁ আমি হেড HEAD হেড এই পাৰ্টটো কওঁ আমি ষ্টেম STEM ষ্টেম আৰু এই পাৰ্টটো কওঁ আমি টেইল অৰ ফ্লেগ মানে এই নোটটো এই হেড এইটো হ'ল হেডৰ লগত ষ্টেম থাকিব পাৰে আৰু কাৰ্ভ লাইনটো আহি এইটো টেইলটো হৈ যাব পাৰে এইটো হৈছে টোটেল নোটছ তাৰমানে কেতিয়াবা হেডটো অকলে থাকে কেতিয়াবা হেডৰ লগত ষ্টেম লগ লাগি থাকে আৰু হেডটো হোৱাইট হৈ থাকে ইয়াত হেডটো ডাৰ্ক হৈ গৈছে লগত ষ্টেমডাল আছে হেডটো ডাৰ্ক হৈ আছে ষ্টেমো আছে আৰু কাৰ্ভ লাইন মিন্স টেইলটো আছে কেতিয়াবা এই চেম নোটটোৱে কেতিয়াবা কি হয় টেইলছ দুডাল থাকিব পাৰে বা তিনিডাল থাকিব পাৰে এইখিনি হৈছে মিউজিকেল নোটছ এই মিউজিকেল নোটছবিলাক ষ্টাফত কেনেকৈ আঁকে মই অকণমান দেখুৱাই দিছোঁ আমাৰ ষ্টাফ লাইন মানে আগৰ ভিডিঅ'টো মই দেখুৱাইছোৱেই ষ্টাফ লাইন হ'ব লাগিলে 5 হৰাইজণ্টেল লাইনছ থাকিব 5 হৰাইজণ্টেল লাইনছ তাৰ আগত এটা ক্লেফ থাকিব তাৰপিছত কেতিয়াবা এনেকৈ বাৰ লাইনছ থাকিব পাৰে এনেকৈ বাৰ লাইনছ থাকিব পাৰে এণ্ডিঙত এণ্ড এটা মিউজিকৰ এণ্ড হ'ব লাগিলে মই কৈছোঁ আগতে ডাবল বাৰ থাকিব এনেকুৱা ধৰণৰ তাৰ আৰু টাইম ছিগনেচাৰ দিয়া থাকে ছাপ'জ মই যদি 3-4 দিওঁ 3-4 হ'ব পাৰে 2-4 হ'ব পাৰে যিকোনো ঠিক আছে মই এতিয়া 2-4 দি লওঁ মোৰ আঁকিব সুবিধা হ'ব জেগা কম 2-4 দিলোঁ 2-4 3-4 4-4 এই বিষয়ে মই পিছত ভালদৰে ভিডিঅ' এটা কৰিম 2-4 হ'লে এতিয়া যিখিনি নোটছ আঁকিছিলোঁ ছাপ'জ মই ইয়াতে আঁকিলোঁ এটা লেজাৰ লাইনৰ সহায়ত
মই এই নোটটোকে আঁকি দিম বাৰু ইয়াতো থাকিব পাৰে এনেকৈ তাৰপিছত কেতিয়াবা এনেকৈ থাকিব পাৰে স্পেচত কেতিয়াবা আকৌ লাইনত থাকিব পাৰে আৰু কেতিয়াবা এনেকৈ স্পেচত থাকিব পাৰে এইটো এনেকৈ তাৰমানে মিউজিক নোটেশ্যন লিখাৰ নিয়ম এইটোৰ কিমান কাউণ্ট এইটোৰ কিমান কাউণ্ট এইবিলাকৰ কিমান কাউণ্ট 2/4 মানে কি ইয়াৰ পিছত মই খুব ধুনীয়াকৈ এটা ভিডিঅ' কৰিম আশা কৰোঁ আপোনালোকে নোটছৰ চিনি পালে নোটছবিলাক আমি এনেকৈয়ে বনাওঁ আপুনি ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে পিছৰ ভিডিঅ'বিলাক খুব ধুনীয়াকৈ আপোনালোকে চাব পাৰে আজিলৈ ইমানেই বাই বাই